জুবিন গাৰ্গৰ মৃত্যু হ'ল। জুবিন গাৰ্গ আৰু নাই এই পৃথিৱীত। এটা শোকাবহ খবৰ এই মুহূৰ্তত জনাইছোঁ। অৱশেষত জুবিন গাৰ্গে চকু মুদিলে চিৰদিনৰ বাবে। জুবিন গাৰ্গ আৰু এই পৃথিৱীত নাই। জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'লে। পেৰাগ্লাইডিঙৰ সময়তে জুবিন গাৰ্গৰ যিহেতু দুৰ্ঘটনাগ্ৰস্ত হৈছিল, জুবিন গাৰ্গ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু জুবিন গাৰ্গে পৃথিৱীত নাই। জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'লে। হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু অসমবাসীৰ মাজলৈ কেতিয়াও ঘূৰি নাহে। সেই মায়াবিনী গাবলৈ জুবিন গাৰ্গ আৰু কেতিয়াও অসমবাসীৰ মাজলৈ নাহে। ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল মৃত্যু হৈছে। আমি প্ৰতিটো শেহতীয়া আপডেট ৰাজ্যবাসীৰ বাবে দুখৰ খবৰ জনাইছোঁ। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গ আৰু নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ যাওঁতেই স্কুবা ডাইভিং কৰি থাকোঁতেই সাগৰ পৃষ্ঠত পৰি গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ আৰু এই পৃথিৱীত নাই। ৰাজ্যবাসীৰ বাবে এটা শোকাবহ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এই পৃথিৱীত জুবিন গাৰ্গ আৰু নাই।